সমগ্ৰ দেশজুৰি পুনৰ সলনি হ'ল ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য। আজি সমগ্ৰ দেশতে কৰবা চৌথ ব্ৰত উদযাপন কৰা হৈছে। উৎসৱৰ বতৰ গুৱাহাটীকে ধৰি সমগ্ৰ দেশতে LPGৰ মূল্য বৃদ্ধি পাইছে। গুৱাহাটীত 19 কিলোগ্ৰাম বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 103 টকা বৃদ্ধি পাইছে। আজি 1 নৱেম্বৰৰ পৰা LPGৰ মূল্য বৃদ্ধি হোৱাৰ ফলত গুৱাহাটীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 2035 টকা হৈছে। অক্টোবৰ মাহত ইয়াৰ মূল্য 1932 টকা আছিল। এই মূল্য ছেপ্টেম্বৰৰ তুলনাত 206 টকা বৃদ্ধি পাইছিল। অৰ্থাৎ ছেপ্টেম্বৰ মাহত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 1726 টকা আছিল। অক্টোবৰত 206 টকা বৃদ্ধি হৈ 1932 টকা হৈছিল। বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য একেৰাহে দ্বিতীয় মাহত বৃদ্ধি কৰা হৈছে। বিগত 2 মাহত ই 309 টকা বৃদ্ধি পাইছে। আনহাতে বাণিজ্যিক LPGৰ মূল্য বৃদ্ধি হোৱা স্বত্বেও দেশৰ বিভিন্ন চহৰত ঘৰুৱা LPGৰ মূল্য একেই আছে, অৰ্থাৎ কোনো পৰিৱৰ্তন হোৱা নাই। আজি গুৱাহাটীত 14.2 কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য 952 টকা। এই মূল্য আগষ্ট মাহৰ পৰা একেই আছে। অৱশ্যে এই মূল্য ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতি মাহে সংশোধন কৰা হয়।